মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায়। কংগ্ৰেছৰ মানুহক সুধিব, তোমালোকৰ দিনত কলেজত এডমিশ্যন বিনামূলীয়া আছিল নাছিলে? মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে টকা লাগিছিলে নাই? লাগিছিলে। তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে? তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে? তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে? তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা? তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা? তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা? কি হৈছিলে? লুঙি আছিলে, ধুতি আছিলে, খুটা আৰু আঁঠুৱা আছিলে। লুঙি ধুতি আৰু খুটা। সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায়। সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে। কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল, খুটাৰ বাদে একোৱেই দিয়া নাছিলে, আঁঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল।